কলিং বেল বজাই টোপনি হাৰাম কৰিছিলি। শুবলৈও শান্তি নাই মানে, ইমান ধুনীয়া টোপনি এটা আহিছিলে পাই। বকুলি তইহে, মই আকৌ খগেশ্বৰী খুৰী বুলি ভাবিছিলোঁ। কি হ'ল, আজি ৰাতিপুৱাই আহিলি যে আমাৰ ঘৰলৈ? এতিয়া ৰাতিপুৱা হৈ থকা নাই আৰু, 12টা বাজি গ'ল। দুৱাৰখন খোলোতে ইমান দেৰি কৰিছ, শুই উঠি আহিছ হ'বলা। তই যে কথা ক আৰু, মই সদায় ৰাতিপুৱা 5টাতে উঠোঁ। 5টাতে উঠি মৰ্ণিং ৱাক কৰিবলৈ যাওঁ। কেতিয়াবাতো মই সাৰ পাই থাকিলে 4টাতে উঠোঁ। মই কিটচেনত আছিলোঁ, ভাজি অকণ বনাবলৈ লৈছিলোঁ। বঢ়িয়া। নহয় মানে তোক দেখিবলৈ শুই উঠি অহা মানুহৰ নিচিনা লাগিছে, সেইকাৰণে কৈছোঁ। পিছে তই ঘৰত ভাত চাত বনাৱ ন? ভাত বনোৱাটো কি ডাঙৰ কাম ন? ভাত, দাইল, ভাজি আৰু কেতিয়াবা মাছ মাংস আনিলে চিকেন পোলাও, মাছৰ তৰকাৰী, কণী আঞ্জা, মই চব বনাওঁ। তই খাবলৈ পালে নেৰিবি। তাই ভাত বনাই কথা ক'বলৈ আহিছে, নিজৰ গা ধুই কাপোৰকেইটা ধুৱে নে নুধুৱে ঠিক নাই। ঐ, ইমানকে কি ভাবি আছ? এইবোৰ মোৰ কাৰণে বাই হাত কা খেল, বুজিছ? নহয় মানে তোৰ কথা কোনে কৈছিলে জানো? মনুমতি বোলে ভৰ দুপৰীয়ালৈকে পোকৰ বেলাই শুয়ে থাকে, কুটাৰ গছো কাম নকৰে হেনো। সেইকাৰণে তই আজি ভাত পানী বনাওঁ বুলি ক'লত মোৰ ভাবি হাঁহিয়ে উঠিছে। কোনে কৈছে? কোনে বদনাম গাই ফুৰিছে মোৰ কথা এনেকৈ একো কাম নকৰোঁ বুলি? এই ভদেশ্বৰী খুৰীয়ে কৈছে চাগে, তেওঁহে আহে আমাৰ ঘৰলৈ, আৰু কোন আহেনো? তেওঁ চাগে মোৰ কথা গৈ পেলাই ক'লেগৈ, নহবা মানুহে কেনেকৈ গম পাব মোৰ কথা? ৰাতিপুৱাই আহিব, আহি মানুহৰ ঘৰে ঘৰে চাহ চেলেকি ইটো কথা সিটোৰ আগত, সিটো কথা ইটো আগত লগাই ফুৰিবহি। নিজৰতো কাম বন একো নায়েই, বোৱাৰীকে এথালি মুখৰ আগত যাচি দিয়ে নহয়। খাব, খাই পেলাই দিন দুটলৈ ওলাই আহিব আৰু কোন কাৰ লগত কথা পাতিছে, কোন কাৰ ওচৰলৈ গৈছে, কোন কাৰ লগত পলাই গ'ল, সেইবোৰ কথাই আৰু। ভঙা মোটাও বাদ পৰি নাযায় ইজনীৰ পৰা। এইবোৰ মানে ঐ হ'ব দে, খং কৰিব নালাগে এতিয়া, মই জানো নহয় তই কিমান কাম কৰ। হ'ব দে আৰু। নাই খং উঠা নাই, এইবিলাক মানুহৰ কথা মই কেয়াৰেই নকৰোঁ। যোনে যি কয় কৈ থাকক, এইবিলাক এনেইহে আৰু লোকৰ খালি বনাম গাই ফুৰা। পিছে তোৰ কথাও কৈ থাকে নহয় মানুহে, কোনোবা এজনী কৈছিলে তোৰ কথা, মই পাহৰি গৈছোঁ, এতিয়া নামটো মনত পৰা নাই। কি কৈছে মোৰ কথা? বাদ দে সেইবোৰ অদৰকাৰী কথা। তোৰ মূৰটোৰ কথা কৈছে, মানে তোৰ মূৰত চুলিবোৰ একেবাৰে কম যে, সেইটো কৈছে, আৰু বেলেগ একো কথা কোৱা নাই। সেইকাৰণে তোক কৈ থাকোঁ চুলি কেইডালৰ কেয়াৰ ল'বলৈ। তইহে একো মন কাম নকৰ, একদম মানে জধলা হৈ থাক। মানুহে সেইকাৰণে ক'বলৈ চল পাইছে, তইতো দেখিবলৈও ইমান বেয়া নহয়, অকণমান খালি চুলিখিনি ডাঠ হ'ব লাগিছিলে। আজিকালি বিজ্ঞানৰ যুগত অসম্ভৱ বোলা বস্তুটো একদম গায়ব হৈ গৈছে। নোৱাৰা কাম একোৱেই নাই, সকলো সম্ভৱ, বুজিছ? তোতকৈ টপা মানুহ এডালো চুলি নথকা মানুহো একদম চুলি গজি তই চিনিবই নোৱাৰ। তোৰতো কেইদিনমান হ'লেও চুলি আছেই, সেইকাৰণে কৈছোঁ অকণমান ভাল ব্ৰেণ্ডৰ চাই পেলাই হেয়াৰ অইল সানিবিচোন, তেতিয়া ভাল হ'ব। অনিয়ন অইলো সানিব পাৰ নহয়, মেছতে অৰ্ডাৰ দি দিবি অনলাইনত, ঘৰত আহি দি থৈ যাবহি। মোৰ চুলিখিনি দেখিছনে কিমান ধুনীয়া, একেবাৰে একদম চিল্কি চাইনি স্মুথ হৈ থাকে। মই কেছকিং হেয়াৰ অইল সানো। বকুলি দেখোন, কেতিয়া আহিলি তই? অকণমান সময় হ'ল অহা, স্কুলৰ পৰা আহি ভাতকেইটা খাই আৰু ডাইৰেক্ট ইয়ালৈ আহিছোঁ। মা, এতিয়াহে মৰিলোঁ। এজনীয়ে কৈ দিলে নহয় স্কুললৈ গৈছিল বুলি। মইতো পি আগত স্কুল বন্ধ বুলি কৈছিলোঁ। এইখিনিৰ পৰা যোৱাই কথা ভালে, নহ'বা পিয়ে মোক বকুলি আগতে দবাখনত দিব এতিয়া। বকুলি, তই বৰষুণ দে অকণমান, মোৰ কাম এটা আছে, কৰি আহোঁগৈ। ক'ত যাৱ তই? ঘৰত স্কুল বন্ধ বুলি থাকিবি, ইয়াত 12টা বজালৈকে শুই থাকিবলৈ আহিছ। লোকৰ ল'ৰা ছোৱালী চব স্কুল গৈছে, তোৰ লাজ লগা নাই? প্ৰাইভেট স্কুলত পঢ়োঁ বুলি ক'লে বাপে ইমান গাল টকা দি নাম লগাই দিলে, এতিয়া কি কৰিছ তই? ৰাতিপুৱা গধূলি কিতাপখন মেলাটো তোৰ ধান্দাই নাই। আজি গোটেইকেইটা ক্লাছ নহ'লেই, 2 পিৰিয়ডহে হ'ল, ছুটি দি দিলে সোনকালে। মই আগতেই জানো ক্লাছ নহয় বুলি। কালি বকুলিয়ে কৈছিলে মোক ফোন কৰি, ক্লাছ নহয় হেনো, ছাৰ বাইদেউহঁতৰ কিবা মিটিং আছে। সেইকাৰণে মই ভাবিলোঁ এনেই গাড়ী ভাড়াবোৰ খৰচ কৰি স্কুল যোৱাতকৈ নোযোৱাই ভাল, ক্লাছ নহয়েই। আৰে মই কেতিয়া ফোন কৰিছিলোঁ ক্লাছ নহয় বুলি? এতিয়া মোকো মাৰ খুৱাব। একদম চুপ থাক তই, পঢ়াত ধান্দা নাই তাই, গাড়ী ভাড়া বচাই চহকী কৰিবি। তোৰ নিচিনা হ'বোৰ ল'ৰা ছোৱালীয়ে লোকৰ ঘৰে ঘৰে কাম কৰি পঢ়া খৰচ উলিয়াইছে, আৰু তোক মুখৰ আগত চব যোগাৰ দিলত এয়া কৰিছ। এতিয়ালৈকে শুই উঠি মুখখনো ধোৱা নাই তাই, যা একদম। হ'লেও বেলেগৰ আগত তেনেকৈ মাৰিব লাগে নে? লাজ নাপাওঁ নেকি মই? গালখন একদম ফৰফৰাই গৈছেগৈ। মোৰ গালত পৰা নিচিনাহে লাগিছে। সিহঁতৰ ঘৰলৈ আহিবই নালাগিছিলে। কেতেকী পেহী মাথা একদম গৰম, ইয়াত ৰৈ থাকিলে মোকো ধুলাই দি দিব। ঘৰলৈ যোৱাই ভাল। কেতেকী পেহী, মই যাওঁ। আমাৰ এইক যিমানেই মৰম কৰিছোঁ সিমানেই মূৰৰ ওপৰত উঠিছেহি। পঢ়া শুনাৰ ধান্দা নাই, এইবাৰ বহীত আলুগুটি পাব, নাক কাণ কাটিব আৰু আমাৰ।